গছ ইমান গছ গছ ইমান ঠাণ্ডা এইখিনি থাকি ইয়াতে পিছলৈকে এটা চাংঘৰ বনাব লাগিব এই বাঁহবিলাকৰ তলত চাওক ইমান বাঁহ এইবিলাক জাতি বাঁহ এইবিলাক চব জাতি বাঁহ আৰু এইটো হ'ল চিনি পাইছে চাগে কটা বাঁহ কিমান কাইট আছে চাওক এই কাইটে বিধিলে না কাম চেছ আৰু চাওক কিমান পইণ্টেড এইবিলাক চু স্পাইকি এইবিলাক হ'ল কটা বাঁহ আৰু আগত বহুত আছে দেউতাই ৰুইছিলে দেউতাইতো এতিয়া কাম কৰিব নোৱাৰে বাৰু কিন্তু বাঁহবিলাক ধুনীয়াকৈ হৈ আছে আমি বাঁহ কাটিব আহিছিলোঁ কিন্তু এটা বেয়া কাম হৈ গ'ল দেখা নাছিলোঁ এটা কাউৰী বাচ্চা আছে ওপৰত এতিয়া আমি ইয়াৰ বাঁহটো ৰিষ্টু এটা বাঁহটো কাউৰী নহয় ন এতিয়াতো এইটো মাটি আছে বেয়া কাম হৈ গ'ল দেই ঠিক আছে আমি ইয়াক ৰিষ্টু কৰি আছোঁ আমি ইয়াৰ বাঁহটো বান্ধি আছোঁ মুইতে চাওক মাতচোন হেল্ল' ভিউৱাৰ্ছ এয়া চাওক আমাৰ ঘৰৰ পিছফালে থকা বাঁহ কাটিব আহিছিলোঁ কিন্তু ডাঙৰ এটা কাণ্ড হৈ গ'ল তো এতিয়া কি কৰা যায় এয়া চাওক বাঁহটোতো কাটিলোঁ আমি ঠিকেই কিন্তু এটা চাওক বাঁহৰ এটা চৰাইৰ পোৱালি এটা আছে এতিয়াতো বহুত বেয়া লগা কথা হ'ল এইটো চাগে কাউৰীৰ বাচ্চা হয় গতিকে বাঁহটো আকৌ লগাই দিব লাগিব জেগাত ৰ'ব লগাই আছোঁ জানি শুনি কৰা নাই গতিকে বেয়া লাগিল বিৰাট এতিয়া এই বাঁহবিলাকত চাওক কিমান বাঁহ আছে এই বাঁহ কাটিব আহিছিলোঁ বেয়া কামেই হৈ গ'ল এটা কিমান বাঁহ আছে মোৰ চাওক এতিয়া এই চৰাইৰ পোৱালিটো এই বাঁহবিলাকৰ মাজত ক'ৰবাত লগাই দিব লাগিব কিমান বাঁহ চাওক গুৱাহাটীৰ মাজত কিমান বাঁহ বাবু এইফালে এই কোনোবা এচুপ বাঁহত আমি কাটা বাঁহটো লগাই দিম আৰু বাচ্চাটো ইয়াতে আকৌ বান্ধি দিম ৰছী দি পেলাই উপায় নাই আৰু জানি শুনিতো কৰা নাই বাবুটো ধৰি থাক মই বাঁহটো লগাই দিম হা অঁ গাঁতত থৈ দি চাইডত ধৰি থাকিবা চৰাইটো দেখালে এবাৰ বাই বাই বচুৱা ই মাকা ভাবিছে কিন্তু ইয়াৰ ঘৰে ভাঙি দিলোঁ আমি ঠিক আছে আমি আকৌ ইয়াতৰ ঘৰটো আমি আকৌ ৰিষ্ট'ৰ কৰিম আগত দিছে আগত অলপ চৰাইটো চাই থাক চৰাইটো ভাল দেখা চৰাইটো পৰিব নেকি নাই পুলেও কবি হা দেখা আছা দেখা পাই আছা বল আমি ইয়াত পাটো লগাই দিওঁ আৰু we will readjust this house again yeah I say by mistake we have destroyed this house so now he is being destroyed we leave the house babu এটা ৰছী লাগিব এই ঘৰৰ পৰা এটা ৰছী লৈ যা ধৰা কিটো এটা চাওক কিমান জংঘল আছে আৰু ইয়াতে জংঘলৰ মাজত বহুত ঘাঁহ আছে ভাবিছিলোঁ বাঁহ কাটি দিম কিন্তু চৰাইৰ বাঁহ কাটি দিলোঁ একো নাই এতিয়া আমি বাঁহটো আকৌ লগাই দিলোঁ কাউৰী আমাক এটেক নকৰে আৰু এই চৰাই বাঁহটো বহুত ধৰণৰ কিবা তাম তাঁৰ গুণা এইবিলাক দিব লাগিছে জেনেৰেলি যদি বেলেগ মানুহে এইটো কাউৰীৰ বাঁহটো ভাঙিল হয় বা পাছাল টাচ কৰিলে হয় সেইটো কাউৰীয়ে খুটীয়া অৱস্থা নোহোৱা কৰিলে হয় কিন্তু এইকেইটা কাউৰী আমাৰ ঘৰৰ ওচৰতে থাকে
আমাৰ চিনাকি কাউৰীৰ নিচিনা হৈ গৈছে গতিকে সিহঁতে মোক এটা কৰা নাই এতিয়ালৈকে আহি আছে জংঘলৰ মাজে মাজে চৰাইৰ পোৱালিৰ কথা শুনা পাই পেলাই মুহিত আহিছে মুহিটো চাব আহিছে এতিয়া তুমি কি হৈছে এটা জংঘলত সাপ চাপ থাকিব Can you do a video for me? Can you explain these things? What happened actually? কাউৰৰ ঘৰ ভাঙি কিনে কাউৰৰ বাচ্চা মই লৈ পেলাই আকৌ ইয়াতে কাউৰী বাচ্চা ৰাখি দিছোঁ কিন্তু যদি অচিনাকি মানুহ হোৱাহেঁতেন এই কাউৰীকেইটাই ফুটিয়াই ধ্বংস কৰি পেলাল হয় কিন্তু ইয়াতে মোক একো কৰা নাই চাওক কাউৰীও মানুহ চিনি পায় এতিয়া গছত আছে এইকেইটা চিলাই আছে but they didn't attack us because they know us see কিমান কাউৰী ভিডিঅ' আছে এতিয়া চালে আকৌ বেয়া হৈ যাব এই চব মুহিত আহিছে বাচ্চা চাবৰ কাৰণে কিন্তু অলৰেডি বাচ্চাটো মই উঠাই দিলোঁ কাউৰী ভাতটো আমি লগাই দিলোঁ ইয়াতে চাপৰ হৈ গ'ল উপায় নাই এটলিষ্ট মাকে এটক খানা খুৱাব পাৰিব ডাউটো ক'ত পেলালোঁ